স্কলাৰশ্বিপৰ বিষয়ে আগৰ এটা ভিডিঅ'ত তোমালোকক সকলোকে কৈছিলোঁ যদিও আজি এখন বিশেষ নটিফিকেশ্যন পালোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ তৰফৰ পৰা য'ত নেকি স্কলাৰশ্বিপ দিয়াৰ কথা উল্লেখ আছে তিনিটাকৈ স্কলাৰশ্বিপ UG আৰু PG সকলো ছাত্ৰ ছাত্ৰী লৈ UG অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেট যিমানবোৰ ছাত্ৰ ছাত্ৰী আছে ডিগ্ৰী পঢ়ি আছে আৰু PG অৰ্থাৎ পোষ্ট গ্ৰেজুৱেশ্যন যিমানবোৰ ছাত্ৰ ছাত্ৰী কৰিছে সকলোবোৰ ছাত্ৰ ছাত্ৰীলৈ জাননীখন আহিছে তাকে তোমালোকক খুব চমুকৈ দেখুৱাম আৰু জাননী বা নটিফিকেশ্যনখন হৈছে এইখন অকণমান তলত আছে এইখন আৰু এইটো মই উলিয়াইছো গুৱাহাটী অফিচিয়েল ৱেবছাইট পেজ আৰু ইয়াত চোৱা লিখা আছে স্কলাৰশ্বিপ ফ্ৰেছ আণ্ডাৰ দ্য ডিৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন আছাম জাননীখন চোৱা পাব্লিছ হৈছে 13 তাৰিখ নৱেম্বৰ 13 তাৰিখ আজিয়ে আৰু ইয়াত উল্লেখ কৰা আছে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিমানবোৰ ছাত্ৰ ছাত্ৰী UG আৰু PG কৰি আছে সকলোবোৰলৈ এইটো আহিছে আৰু স্কলাৰশ্বিপ কেইটা হৈছে ইয়াত দিয়া আছে চোৱা ফাৰ্ষ্ট কম্বাইন্ড মেৰিট স্কলাৰশ্বিপ এইটো অকল PG ছাত্ৰ ছাত্ৰী সকলোলৈ সেকেন্ড আছে মাইনৰিটি গাৰ্লছ স্কলাৰশ্বিপ UG আৰু PG দুই প্ৰকাৰৰ ছাত্ৰ ছাত্ৰীলৈ আৰু 3 নম্বৰতে আছে PG ৰিচাৰ্চ স্কলাৰশ্বিপ কাৰ কাৰণে LLM MPhil আৰু PhD কৰি থকা ছাত্ৰ ছাত্ৰী সকলোলৈ আৰু এটো হৈছে শিক্ষাবৰ্ষ 2020 আৰু 21 চনৰ বাবে আৰু ইয়াত বিশেষকৈ উল্লেখ আছে সোৱা the students can avail the scholarship by applying online তোমালোকে অনলাইন এপ্লাই কৰিব লাগিব কোড তলত এই ওয়েবসাইটটো দি আছে এই ওয়েবসাইটটো তোমালোকে পাৰ্টিকুলাৰলি ক্লিক কৰিলে তাত অনলাইন এপ্লাই কৰিব পাৰিবা তাৰ কাৰণে the last date of submission of online application form is 19/11 অৰ্থাৎ নৱেম্বৰ 19 তাৰিখ লাষ্ট ডেট তাৰ আগে তোমালোকে এপ্লাই কৰিব লাগিব এটো হল অনলাইন এপ্লাই আৰু তাৰ পিছত দিয়া আছে যে লাষ্ট ডেট অফ হাৰ্ড কপি সাবমিশন অফ এপ্লিকেশন ফৰ্মস along with all requisite documents in the office of the undersigned is 2011 অৰ্থাৎ নৱেম্বৰ মাহৰ 20 তাৰিখৰ ভিতৰত 19 তাৰিখৰ ভিতৰত তোমালোকে অনলাইন এপ্লাই কৰিলা এটো হল সফট কপি তাৰমানে অনলাইন এপ্লাই কৰাটো আৰু সেই স্কলাৰশ্বিপৰ কাৰণে তোমালোকে নিজৰ সকলোখিনি ডকুমেন্টছৰ জেৰক্স কপি সহকাৰে তাত তোমালোকে নিৰ্দিষ্ট অফিচত জমা দিব লাগিব ইউনিভাৰ্চিটিৰ এইটো কোৱা হৈছে হাৰ্ড কপি আৰু তাৰ লাষ্ট ডেট হৈছে 20 তাৰিখ তাৰমানে তোমালোকে অনলাইনও এপ্লাই কৰিব লাগিব আৰু অফলাইনও অনলাইন এপ্লাই কৰাৰ পিছত যদি একচেপ্ট হৈ যায় তেনেহলে তোমালোকে গোটেইবোৰ ডকুমেন্টছৰ এটা ফাইল বনাই বা এটা তোমালোকে কপি বনাই গোটেইখিনি তোমালোকে অফিচত জমা দিব লাগিব 20 তাৰিখৰ ভিতৰত তে নটিফিকেশনখনৰ লিংকটো মই মোৰ ভিডিওটি ডেসক্ৰিপচনত দি দিছো তোমালোকে যদি ডিটেইলছ পঢ়িব খোজা পঢ়িব পৰা ডিটেইলছটো মই কলৈ গোটেইখিনি বা তোমালোকে পাৰ্টিকুলাৰলি নিজৰ যিবোৰ PG ছাত্ৰ ছাত্ৰী আছে ইউনিভাৰ্চিটিৰ লগত যোগাযোগ কৰিব পৰা নতুবা তোমালোকে যিবোৰ UG ছাত্ৰ ছাত্ৰী আছে নিজৰ কলেজৰ লগত যোগাযোগ কৰিলে ডিটেইলছ তোমালোকে গোটেইখিনি কথা গম পাবা তে খুবেছা থাকিল স্কলাৰশ্বিপটো পোৱা সোনকালে নহয় জানো পইচা এনেই লকডাউনৰ সময়ত পইচা সকলোকে লাগে তে সোনকালে যাতে পইচাসমূহ পোৱা তোমালোকৰ যাতে ভাল কামত কিবা ব্যৱহাৰ হয় তে তাৰে কামনা কৰি আজি ভিডিওটো ইয়াতে সামৰি মাৰিছো নতুন এটি ইনফৰমেশন লৈ খুব সোনকালে তোমালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে মোক বিদায় দিয়া ধন্যবাদ